হেল্ল' বন্ধুসকল, পুনৰ এটা অদ্ভুত ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত এনে কেইটামান আচৰিত কথা ক'ম যিটোৱে আপোনাক বহুত আমোদ প্ৰদান কৰিব। আৰু লগতে এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ কৰি ৰাখক। লগতে বেল বটনটো প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ' পোনপ্ৰথমে পায়। নম্বৰ 10। 1837 চনত ব্ৰিটেইনত বাস কৰা এজন ব্যক্তিয়ে পত্নীৰ সন্মতিৰ অবিহনে চুমা খাবলৈ চেষ্টা কৰিছিল। যদিও পত্নীয়ে জোৰ জবস্তিৰ পৰা হাত সাৰিবলৈ স্বামীৰ নাকৰ আধা অংশ দাঁতেৰে কাটি পেলাইছিল। পিছত স্বামীয়ে পত্নীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছিল। পিছলৈ ন্যায়াধীশে ৰায় দিয়ে যে যেতিয়া কোনো পুৰুষে এগৰাকী মহিলাক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে চুমা খাবলৈ চেষ্টা কৰে, তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁৰ নাকৰ আধা অংশ নহয়, সমগ্ৰ নাকটো কাটি পেলোৱাৰ অধিকাৰী। নম্বৰ 9। বন্ধুসকল, আমি সকলোৱে পাৰ্কত নতুবা গাৰ্ডেনত কেতিয়াবা কিছু সময় কটাবলৈ ইচ্ছা কৰোঁ। আজৰি সময়ত প্ৰিয়জনৰ সৈতে পাৰ্কত কটোৱা আমেজেই সুকীয়া। কিন্তু আজি আপোনাক এনে এখন পাৰ্কৰ কথা ক'ম য'ত আপুনি ফুৰিব যাওঁতে যদি কোনো গাইডৰ সহায় নলয়, তেন্তে ই আপোনাক নিশ্চিতভাৱে মৃত্যুমুখত পেলাব পাৰে। এই পাৰ্কখনৰ নাম হ'ল পয়জন গাৰ্ডেন। ইংলেণ্ডত অৱস্থিত এইখন বিশ্বৰ আটাইতকৈ বিপদজনক বাগিচা। 14 একৰ এলেকাত বিস্তৃত এই বাগিচাখনত 750 জোপাতকৈও অধিক উদ্ভিদ আছে, যিবোৰে মানুহক হত্যা কৰিবলৈ সক্ষম, যাৰ বাবে এই বাগিচাখন চাবলৈ গাইডৰ প্ৰয়োজন। নম্বৰ 8। আপুনি ছবি আঁকি ভাল পায় নেকি? কেতিয়াবা আপুনি নিজৰ কল্পনাৰে কোনো ছোৱালীৰ ছবি আঁকাৰ পিছত বাস্তৱ জীৱনত তেনে একেই চেহেৰাৰ ছোৱালী লগ পাইছেনে? কিন্তু এজন চিত্ৰকৰৰ জীৱনত এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল। চিত্ৰকৰজনে কেৱল নিজৰ কল্পনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এগৰাকী ছোৱালীৰ ছবি নিৰ্মাণ কৰিছিল। কিন্তু চিত্ৰকৰজনে সেই ছবিখনৰ সৈতে হুবহু একেই মিলা ছোৱালী এজনী বাস্তৱ জীৱনত লগ পালে আৰু সেই চিত্ৰকৰজনে তাইক বিয়া কৰাইছিল। নম্বৰ 7। ইলেক্ট্ৰিক বাল্বৰ আৱিষ্কাৰক থমাছ এডিছনে ৰাতি কাম কৰি থাকোঁতে সদায় হাতত ষ্টীলৰ বল এটা ৰাখিছিল। কিয় জানেনে? কাৰণটো জানি আপুনি অবাক মানিব। কাৰণ তেওঁ ষ্টীলৰ বলটো টোপনিৰ পৰা হাত সাৰিবলৈ ৰাখিছিল, যাতে তেওঁ যেতিয়াই টোপনি গৈছিল তেতিয়াই ষ্টীলৰ বলটো হাতৰ পৰা সৰি পৰি মজিয়াত হোৱা শব্দৰে যাতে সাৰ পায়। নম্বৰ 6। হীৰা হ'ল এনেকুৱা এবিধ ধাতু যাৰ প্ৰতি সকলো মানুহৰে অলপ হ'লেও দুৰ্বলতা আছে। হীৰাৰে নিৰ্মিত আঙুঠি, চেইন নাইবা কিবা এটা বস্তু পিন্ধা ৰখা আমাৰ সকলোৰে থাকে। কিন্তু হীৰাৰে নিৰ্মিত 55 কেনেৰী নামৰ এটা গ্ৰহ আছে, যিটো আকাৰত পৃথিৱীতকৈ 3 গুণ ডাঙৰ। ইয়াৰ মূল্য মিলিয়ন বা বিলিয়ন ডলাৰ নহয়, প্ৰায় 26.9 মিলিয়ন ডলাৰ, য'ত প্ৰতিটো সংখ্যাৰ পিছত 30টা শূন্য ব্যৱহাৰ কৰা হয়। নম্বৰ 6। বন্ধুসকল, যদি বিনামূলীয়াকৈ গোটেই পৃথিৱীত বিদ্যুৎ পালে হয় তেন্তে কেনে হ'ল হয়? বিখ্যাত বিজ্ঞানী নিকোলা টেছলাই সমগ্ৰ বিশ্বক চিৰদিনৰ বাবে বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ উপায় উদ্ভাৱন কৰিছিল। কিন্তু এই গোপন পদ্ধতি শক্তিশালী ৰাজনীতিবিদ আৰু ব্যৱসায়িকসকলে ধ্বংস কৰিলে। যদি এই উদ্ভাৱন ধ্বংস নকৰিলে হয়, তেন্তে তেওঁৰ এই উদ্ভাৱনে সমগ্ৰ বিশ্বক বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিব পাৰিলে হয়। নম্বৰ 5। কেংগাৰু প্ৰজাতি চাম্প ৱালাবী এনেকুৱা এটা প্ৰাণী যিয়ে গোটেই জীৱন গৰ্ভৱতী হৈয়ে থাকে। মাইকী ৱালাবীৰ 2টা জৰায়ু আৰু 2টা ডিম্বাশয় থাকে। এই কেংগাৰু প্ৰজাতিটোৰ গৰ্ভাৱস্থাৰ শেষ সময় অহালৈকে দ্বিতীয় সন্তানটোৱে দ্বিতীয় জৰায়ুত সাজু হ'বলৈ আৰম্ভ কৰে। এই সময়ত ৱালাবীৰ পেটত থকা 2টা জৰায়ুত 2টা কেঁচুৱা বাঢ়ি থাকে। ইয়াৰ কাৰণে প্ৰসৱৰ পিছতো ভ্ৰূণ শৰীৰত থাকে। এই প্ৰক্ৰিয়া অবিৰতভাৱে চলি থাকে। নম্বৰ 4। বন্ধুসকল, আপোনালোকে জানেনে ৰেলৰ দুৱাৰৰ ওচৰত থকা খিৰিকীখনত আন খিৰিকীতকৈ বেছি ৰ'দ কিয় থাকে? এই অতিৰিক্ত ৰ'দবোৰ চুৰি কাণ্ডৰ ৰোধ কৰিবলৈ লগোৱা হয়। ট্ৰেইন চলি থকা অৱস্থাত এই ৰ'দবোৰৰ বাবে কোনো লোক ট্ৰেইনত উঠাৰো সুবিধা হয় আৰু কেতিয়াবা ইয়াৰ পৰা দুৱাৰৰ ওচৰতে থকা খিৰিকীখনেৰে কিছু বস্তু লৈ যোৱাৰো সুবিধা হয়। ইয়াৰ বাবে দুৱাৰৰ ওচৰৰ খিৰিকীখনত হাত থৈ তাৰ পৰা সহজে যিকোনো বস্তু চুৰি কৰিব পাৰে। নম্বৰ 3। ক্ৰিকেট আৰু ফুটবলৰ বিশ্বকাপৰ কথা শুনিছিলোঁ, যদিও ভাৰতীয় গেমিং এপ ইউনোবিট লুডুৱে লুডু চেম্পিয়নশ্বিপ ঘোষণা কৰিছে, য'ত যিকোনো ব্যক্তিয়ে বিনামূলীয়াকৈ পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিব পাৰে। এই চেম্পিয়নশ্বিপৰ বাবে ব্যৱহাৰকাৰীসকলৰ মাজত বহু উৎসাহ দেখা গৈছে। এই চেম্পিয়নশ্বিপত জয়ী হোৱা
ব্যক্তিজনক পুৰস্কাৰ হিচাপে 1,30,000 টকা দিয়া হ'ব। নম্বৰ 2, আপুনি জানেনে আমাৰ ভাৰতৰ খাদ্যবোৰ বিশ্বৰ ভিতৰত কেই নম্বৰত আছে? যদি আপোনাক কওঁ তেতিয়া আপুনি বিশ্বৰ ভিতৰত ভাৰতৰ খাদ্যবোৰক কিমান নম্বৰ দিব? টেষ্ট এটলাছৰ দ্বাৰা 2022 চনত শ্ৰেষ্ঠ খাদ্যৰ ভিতৰত ভাৰতীয় খাদ্যই 5ম স্থান লাভ কৰিছে। উপাদান, খাদ্য আৰু পনীয়া খাদ্যৰ বাবে দৰ্শকৰ ভোটৰ ওপৰত টেষ্ট এটলাছৰ দ্বাৰা এই ৰেংকিং প্ৰস্তুত কৰা হৈছে। ইটালীৰ খাদ্যই 1ম স্থান লাভ কৰে, তাৰ পিছতে গ্ৰীচ আৰু স্পেইন। এই ৰেংকিঙত ভাৰতে লাভ কৰিছে 4.54 পইণ্ট। নম্বৰ 1, বন্ধুসকল, কেতিয়াবা আপুনি মৰণোত্তৰ গৃহত সোমাই পাইছেনে? যদি পাইছে তেন্তে নিশ্চয় তাত কোনোবাই চিঞৰ বাখৰ কৰা যেন লাগে। বহুতে এয়া ভূত নতুবা মৰা লোকৰ আত্মাই চিঞৰ বাখৰ কৰা বুলি ভয় কৰে। কিন্তু এয়া ভূত বা আত্মাৰ চিঞৰ বাখৰ নহয়। এই শব্দবোৰ মৃতদেহৰ পৰা অহা শব্দহে। মৃতদেহৰ পৰা ওলোৱা গেছৰ বাবে এই শব্দ হয়। এই শব্দবোৰে কোনোবাই চিঞৰ বাখৰ কৰা যেন লাগে।